আপোনালোকে বাৰু কম দামতে শ্বপিং কৰিব বিচাৰে নেকি? যদি বিচাৰে তেন্তে ইয়ালৈকে আহক। ইয়াত সকলো ধৰণৰ বস্তু ডিছকাউণ্টত পাব আৰু লগতে কম দামতো পাব। তেন্তে ভিডিঅ'টো চাই থাকিব শেষলৈকে, মই দেখুৱাই আছোঁ ক'ত আছে। আপোনালোকে ফেঞ্চি বজাৰৰ এই গলিটো দেখিছে চাগে, একদম সৰু গলি হয়, বেগ হাউচ MS, আৰু ইয়াতে সকলো ধৰণৰ বস্তুবিলাক পাব। লগতে ইয়াত চেণ্ডেল আৰু বেগ বহুত বেছি পপুলাৰ হয় আৰু বেগবিলাক বহুত বেছি ধুনীয়া হয়। আমি আহিছিলোঁ বিয়াৰ শ্বপিং কৰিবলৈ, মানে মোৰ লগৰ ছোৱালী এজনীৰ বিয়া আহি আছে, গতিকে তাইৰ শ্বপিং কৰিবলৈ আহিছিলোঁ লগত। ভাবিলোঁ যে ইমান ধুনীয়া ধুনীয়া কালেকশ্যন আছে, গতিকে অকণমান ভিডিঅ' কৰি দিওঁ, আপোনালোকৰ বাবেও সহায় হ'ব আৰু আপোনালোকে লৈ ল'বও পাৰিব আৰু বহুত বেছি কম দামতে লৈ ল'ব পাৰিব। নেক্সট ভিডিঅ' দেখুৱাম বাৰু আমি কি ল'লোঁ, আৰু ইয়াত আহিলে আপোনালোকে টাইমটো কেনেকৈ যায় গমেই নাপাব। বহুত বেছি ধুনীয়া হয়, বস্তুবিলাকো চাই ভাল লাগে। ইয়াত ডেক'ৰেশ্যন আৰু কিটচেনৰ বস্তুবিলাকো ভাল ভাল কোৱালিটিৰ পাব। মই দেখুৱাই দিছোঁ অকণমান ভিডিঅ'টো চাই থাকিব।